Hello viewers, welcome back to our channel. আশা কৰো আপোনালোক সবাই ভালে আছে। সো আজিৰ ভিডিঅ'ত আমি বহুত কেইটা টপিকৰ ওপৰত আলোচনা কৰিম। সো এই টপিক কেইটা মেইনলি 4500 এলপিপি ৰিক্ৰুটমেন্ট ৰিলেটেড হয়। সো ভিডিঅ'টো আপোনালোক লাষ্ট লৈকে চাব, তেতিয়াহ'লে আপোনালোকে বস্তুবিলাক ইজিলি বুজিবলৈ সক্ষম হ'ব। সো বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰো। সো আজিৰ আমাৰ ফাৰ্ষ্ট টপিক সঁচাকৈ অভাৰলেপিং হৈ আছে নেকি? সো আমি বিভিন্ন কমেন্ট বক্সত বা মোৰ গ্ৰুপতে বহুতে মোক মেছেজ কৰি আছে বা মোৰ হোৱাটছআপ পেজত বহুতে কৈ আছে যে অভাৰলেপিং হৈছে স্যাৰ, এইটোৰ ওপৰত আপোনালোকে এটা ভিডিঅ' বনাই দিয়ক। সো মই এইটো আপোনালোকক আজি বুজাই দিবলৈ চেষ্টা কৰিম যে সঁচাকৈ অভাৰলেপিং হৈ আছে নেকি, বা অভাৰলেপিং হলে আপোনালোকে ইয়াৰ নেক্সট পদক্ষেপ কি ল'ব পাৰিব, এইটো আলোচনা কৰিম। তাৰপিছত ইলেকশ্যনৰ আগত বা আমাৰ যে কোড অফ কণ্ডাক্ট লগাৰ আগত 4500 নিযুক্তি সম্পূৰ্ণ হ'বনে নাই। সো এই দুটা পইণ্ট মেইনলি আজি আমি লৈছো। এই দুটা পইণ্টে লৈ বহুতৰ মাইণ্ডত কনফিউজন হৈছে যে যিসকলৰ নাম অহা নাই ফাৰ্ষ্ট ফেজ, ছেকেণ্ড ফেজ, থাৰ্ড ফেজত মানে ভেৰিফিকেশ্যনত, তেওঁলোকে ফাৰ্ষ্ট পইণ্টটো লৈ বহুত চিন্তিত হৈছে যে আমাৰ অভাৰলেপিঙৰ কাৰণে আমাৰ নামটো লিষ্টত অহা নাই। সো এইটো আমি আজি বুজাই দিবলৈ চেষ্টা কৰিম। আৰু যাৰ ভেৰিফিকেশ্যন হৈ গৈছে সিহঁতে এটা মনত মানে নিজৰ ভাবি ৰাখিছে যে আমি ইলেকশ্যনৰ আগত আমাৰ 4500 নিযুক্তি হ'বনে নাই, যেহেতু আমাৰ ভেৰিফিকেশ্যন হৈ গৈছে। সো এইবিলাক ষ্টুডেণ্টে ভাবি আছে যে আমাৰ মানে কিছু কোড অফ কণ্ডাক্ট লগাৰ আগতে 4500 নিযুক্তি সম্পূৰ্ণ হ'বনে নাই। সো আজি আমাৰ ফাৰ্ষ্ট টপিকটো আমি আগতে আলোচনা কৰি লওঁ, তেতিয়া আপোনালোকে বুজিবলৈ সক্ষম হ'ব যে সঁচাকৈ আমাৰ 4500 অভাৰলেপিং হৈ আছে নেকি। ঠিক আছে, বহুতে কৈ আছে অভাৰলেপিং বস্তুটো আপোনালোকে বুজাই নাই, তো মই এইটো আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম। আপোনালোকে দেখিছে যে এজন কেণ্ডিডেটৰ নাম ফাৰ্ষ্ট লিষ্টতে আহিছে, ফাৰ্ষ্ট ভেৰিফিকেশ্যন লিষ্টত আহিছে। তাৰপিছত দেখিছে যে চেম নেম ছেকেণ্ড ভেৰিফিকেশ্যন লিষ্টত আহিছে, আৰু তাৰপিছত আকৌ দেখিছে যে 3 নম্বৰ ভেৰিফিকেশ্যন লিষ্টতে সেইবিলাক নামত আহিছে। সো বহুতে কৈ আছে যে একে পাৰ্চেণ্ট চেম এইটো পাই আছে। সো এইটো এটা অভাৰলেপিং দেখিবলৈ পাইছে। ঠিক আছে, এটা ধৰণৰ অভাৰলেপিং হয়। সো মই এইটো এতিয়া আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম যে কি হৈছে বস্তুটো। ভাবা, কোনোবাই কেণ্ডিডেট ফাৰ্ষ্ট যিটো ভেৰিফিকেশ্যন আছিল তাত সিহঁতে এলপিত পাইছিল, আপোনালোকে সিহঁতৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো মিলাই ল'ব পাৰে। ছেকেণ্ড, সিহঁতৰ চেম কেণ্ডিডেট কিন্তু সিহঁতৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো বেলেগ হয়, সিহঁতে ইউপিত পাইছে। আৰু থাৰ্ড, এগেইন সিহঁতে কি হৈছে হিন্দী যিটো টিচাৰ বিলাক থাকে তাতেও পাইছে। ঠিক আছে, তেতিয়া আপোনালোকৰ কথা হৈছে যে এজন পাৰ্চন যদি 3টা পোষ্ট লৈ লয় তেতিয়াতো অভাৰলেপিং হোৱাটো স্বাভাৱিক। এইটো স্বাভাৱিক, বহুতৰে মাইণ্ডত আহিব পাৰে এইটো হৈও আছে, এইকাৰণে আপোনালোকে কৈ আছে অভাৰলেপিং হৈছে। কিন্তু এতিয়া মই আপোনালোকক ক'ব বিচাৰো যে এই 3টা নাম অহা কেণ্ডিডেট মানে 3টা পোষ্টত আহে নাম কেণ্ডিডেট বিলাকে তাতে যেতিয়া ভেৰিফিকেশ্যন কৰিবলৈ গৈছে, বা মোৰ এটা ফ্ৰেণ্ডৰ কথা কৈ আছে, সিহঁতে যেতিয়া 3টা পোষ্টতে পাইছে, সিহঁতে যেতিয়া ভেৰিফিকেশ্যন কৰিবলৈ গৈছিল তেতিয়া ই DEE যে মানে টিচাৰ বিলাক আছিল তাক কৈছে স্যাৰ মই 3টা ফেজতে পাইছো, এতিয়া মই কি কৰো। সিহঁতে কৈছে যে আমি উইথড্ৰৰ এটা অপশ্যন দিম। ঠিক আছে, আমি উইথড্ৰৰ অপশ্যন যেতিয়া দিম আপোনালোকে যেটো আপোনালোকৰ ল'ব বিচাৰে এইটো আপোনালোকে ল'ব। কিন্তু এটা কথা যে এলপিৰ পৰা এলপি আপোনালোকে যাব নোৱাৰে, এলপিৰ পৰা ইউপি যাব পাৰে বা বেলেগ হিন্দী টিচাৰ হ'ব পাৰে। ঠিক আছে, এই ক্ষেত্ৰত আপোনালোকে বুজি পালে যে অভাৰলেপিং বস্তুটো হৈ আছে। মই জানো এইটো বহুত কেণ্ডিডেট নহয়, হৈ আছে। তো এই ক্ষেত্ৰত সিহঁতৰ DW পদক্ষেপ লৈছে যে সিহঁতে উইথড্ৰৰ কিবা অপশ্যন দিব, সিহঁতে কৈ দিছে। সেইকাৰণে আপোনালোকে চিন্তা হ'ব নালাগে যে অভাৰলেপিঙৰ কাৰণে মোৰ নামটো অহা নাই। সো যেতিয়াই উইথড্ৰ অপশ্যনটো দিব তেতিয়াই কি হ'ব, যি কেণ্ডিডেট বিলাকে এলপি ইউপি বা হিন্দী টিচাৰ পাইছে সিহঁতে এটা পোষ্টে ল'ব, এজন পাৰ্চন 3টা পোষ্ট ল'ব নোৱাৰে। তো সেই ক্ষেত্ৰত কি হ'ব, যিবিলাক কেণ্ডিডেটৰ নাম অহা নাই সেইবিলাকে তাতে সোমাই যাব। ঠিক আছে, বুজি পালে যে অভাৰলেপিং বস্তুটো কি হৈছে বা এই ক্ষেত্ৰত DW কি পদক্ষেপ লৈ আছে। সেই ক্ষেত্ৰত আপোনালোকে ইমান চিন্তিত হ'ব নালাগে যে, বা গ্ৰুপত যাই খালি ক'ব নালাগে যে আমাৰ অভাৰলেপিং হৈছে অভাৰলেপিং হৈছে। বস্তুটো অলপ ভালকে বুজিলে আপোনালোকে বুজিব পাৰিব, এটা পাৰ্চনৰ নাম আহিবই পাৰে। সো এইটো বেলেগ বেলেগ বস্তু, সিহঁতৰ মাৰ্ক ভাল আছিল এইকাৰণে আহিছে। আপোনালোকে বুজিব যে সিহঁতে এলপিতো ভাল মাৰ্ক আছে, ইউপিতো ভাল মাৰ্ক আছে, হিন্দীতো মাৰ্ক আছে। বা বহুতে কৈ আছে চাকৰি পোৱাৰ পিছত এগেইন সিহঁতে এলপিতে পাইছে। সো আপোনালোকে নিজে ভাবা, সিহঁতে যেহেতু এলপিত পাইছে আকৌ এলপিত আহিব নোৱাৰে, সেই পোষ্টটো খালী হৈ থাকিব। সেই ক্ষেত্ৰত DW পদক্ষেপ ল'ব যে যি খালী পোষ্ট আছে সেই ক্ষেত্ৰত
যিবিলাক কেণ্ডিডেটৰ অলপ মাৰ্কছ ভালে আছে বা অলপ কম আছে সেইবিলাকক এড কৰি দিব। এই ক্ষেত্ৰত আপোনালোক চিন্তিত হ'ব নালাগে। বা আমি বহুত ফেজত দেখিছো যে অভাৰলেপিং লৈ এটা ডাঙৰ বস্তু বনাই আছে বস্তুটো। চ' ইমান ডাঙৰো নহয় বস্তুটো। আপোনালোকে বস্তুটো বুজি পালে এতিয়া আপোনালোকৰ মাইণ্ডত যে কনফিউজন দূৰ হৈছে। মই আশা কৰি আছো আপোনালোকে বস্তুটো বুজিবলৈ সক্ষম হৈছে। বা DEE নিজে যিহেতু কৈছে আমি উইথড্ৰ এটা অপশ্যন দিয়ে, সেই ক্ষেত্ৰত আপোনালোকে চিন্তাই কৰিব নালাগে যে বস্তুটো লৈ কিবা খেলি মেলি হ'ব নে নাই। ঠিক আছে, 1 নম্বৰ পইণ্টটো বুজি পালে। 2 নম্বৰ, ইলেকশ্যনৰ আগত 4,500 নিযুক্তিও সম্পূৰ্ণ হ'ব নে নাই। চ' এইটো মানে মেইনলি যিবিলাক কেণ্ডিডেটৰ ভেৰিফিকেশ্যন হৈ গৈছে বা যিবিলাক কেণ্ডিডেট ভেৰিফিকেশ্যন হোৱা নাই সেইবিলাকৰ কেণ্ডিডেট চিন্তিত হৈ আছে যে আমাৰ যিহেতু এতিয়ালৈকে ফাৰ্ষ্ট প্ৰভিঞ্চিয়েল মেৰিট লিষ্ট অহা নাই, তাৰপিছত যদি আকৌ ছেকেণ্ড প্ৰভিঞ্চিয়েল মেৰিট লিষ্ট দিয়ে বা থাৰ্ড প্ৰভিঞ্চিয়েল মেৰিট দিয়ে বা ফাইনেল যিটো মেৰিট লিষ্ট দিব, সেই ক্ষেত্ৰততো আৰু টাইমেই নাই। তো কেনেকে মানে DEE কামবিলাক কৰিব। ত' মই ভাবি আছো যে হয় DEE ফাৰ্ষ্টত এটা উইথড্ৰ অপশ্যন দিব। উইথড্ৰল অপশ্যন দিব। এই ক্ষেত্ৰত কি হ'ব, যিবিলাক কেণ্ডিডেটে 2টা 3টা পোষ্টত পাইছে এইবিলাক এটা পোষ্ট ল'ব আৰু বাকীবিলাক খালী থাকিব। এই ক্ষেত্ৰত কি হ'ব, উইথড্ৰ অপশ্যন যেতিয়া দিব সেই ওপৰত ভিত্তি কৰি ফাৰ্ষ্ট প্ৰভিঞ্চিয়েল মেৰিট লিষ্টটো জাৰি কৰা হ'ব। ঠিক আছে, আৰু যদি এনেকা নহয় তেতিয়াহ'লে DEE কৰিব পাৰে, যিহেতু এতিয়া টাইম নাই বস্তুটো। এই ক্ষেত্ৰত হ'ব পাৰে সিহঁতে ডাইৰেক্ট মেৰিট লিষ্ট মাৰি দিব পাৰে, কিন্তু এইটো বহুত কম চান্স। আপোনালোকে ধৰি ৰাখক যে 10% অনলি চান্স আছে যে ডাইৰেক্ট মেৰিট লিষ্ট দিব, কিয়নো আগতে এনেকুৱা হোৱা নাই। চ' সেই ক্ষেত্ৰত মই ক'ব বিচাৰো যে সিহঁতে উইথড্ৰ অপশ্যন দিব আৰু এটা বা 2টা প্ৰভিঞ্চিয়েল মেৰিট লিষ্ট দিয়াৰ পিছতে মেৰিট লিষ্টটো জাৰি কৰিব। কিন্তু যিহেতু আমাৰ হাতত টাইম নাই বা DEE হাতত এতিয়া টাইম নাই, তো বস্তুবিলাক সিহঁতে কেনেকে ল'ব এতিয়া কোৱাটো বস্তুৰ টান। চ' সেই ক্ষেত্ৰত আপোনালোকে অপেক্ষা কৰিব লাগিব 20 তাৰিখ বা 21 তাৰিখলৈকে। যদি এই দুদিনৰ ভিতৰত কিবা এটা আপডেট নাহে তেতিয়া আপোনালোকে ধৰি ল'ব পাৰে যে 4,500 নিযুক্তিটো কিবা ইলেকশ্যনৰ পিছত হ'ব পাৰে। চ' এই ক্ষেত্ৰত মই ক'ব বিচাৰো যে কেণ্ডিডেট বিলাকক আপোনালোকে যেতিয়াই আমাৰ শিক্ষামন্ত্ৰী ছাৰৰ বা এডুকেশ্যন মিনিষ্টাৰ ছাৰ কি হৈছে আমাৰ CM ছাৰৰ লগত পাৰিলে লগ কৰিব, বা সিহঁতে যেতিয়া কিবা পোষ্ট কৰে তাতে আপোনালোকৰ নিজৰ মতামতটো দাঙি ধৰিব অলপ ভালকে। তেতিয়া সিহঁতে বস্তুবিলাক মানে তাতে চকুটো সিহঁতৰ ফকাছত পৰিব বস্তুবিলাক, তেতিয়া সিহঁতে আৰু বুজিবলৈ পাব। মেইনলি আমাৰ CM ছাৰৰ চকুটো এট্ৰেক্ট কৰিব লাগে, তেতিয়াই কামবিলাক জল্দি জল্দি হয়। ঠিক আছে, আৰু যিহেতু ইলেকশ্যন আহি আছে সিহঁতে অলপ বিজি থকাৰ কাৰণে লাগি আছে যে সিহঁতে বস্তুবিলাক লৈ ইমান মানে ফকাছত এতিয়ালৈকে অহা নাই। চ' এই ক্ষেত্ৰত আপোনালোকে কেণ্ডিডেট বিলাক যি 4,500 কেণ্ডিডেট বিলাক মই সিহঁতক ক'ব বিচাৰো যে আপোনালোকে এটা যদি 20 বা 21 তাৰিখৰ ভিতৰত কিবা আপডেট নাহে তেতিয়া আপোনালোকে এটা নিজৰ পদক্ষেপ ল'ব পাৰে বা DEE ভিজিট কৰিব পাৰে। DEE ভিজিট কৰি লাভ নাই, মই যিহেতু কৈ আছো মেইনলি CM ছাৰ বা এডুকেশ্যন মিনিষ্টাৰ ছাৰৰ লগতে আপোনালোকে লগ কৰিব পাৰে। সেই ক্ষেত্ৰত মই ভাবি আছো যদি সিহঁতে এবাৰ যদি কিবা অফিচিয়েল ডেট জাৰি কৰি দিয়ে তাৰ পিছতে 4,500 নিযুক্তি হোৱাটো মানে চিয়ৰ ধৰি লওক, যিহেতু এতিয়ালৈকে কিবা অফিচিয়েল কিবা কোৱা নাই। সিহঁতে খালি কৈ আছে যে আমি কাম চলি আছে, ফেব্ৰুৱাৰী মাহৰ ভিতৰত দিম। চ' দিম আৰু দিয়াৰ ভিতৰত বহুত ডিফাৰেঞ্চ আছে। চ' এই ক্ষেত্ৰত আপোনালোকে যদি 20 বা 21 তাৰিখৰ ভিতৰত কিবা আপডেট নাহে, সেই ক্ষেত্ৰত আপোনালোকে নিজে এডুকেশ্যন মিনিষ্টাৰ ছাৰ বা CM ছাৰৰ লগত লগ কৰি নিজৰ মতামতটো আগবঢ়াব পাৰে। সেই ক্ষেত্ৰত কামবিলাক জল্দি হোৱাৰ সম্ভাৱনা থাকিব। চ' আশা কৰো আপোনালোকে বস্তুবিলাক বুজি পালে যে সঁচাকৈ অভাৰলেপিং হৈ আছে নাই, এইটো মই আলোচনা কৰি দিলো। বা আপোনালোকে এতিয়া ইমান বস্তুলৈ মানে চিন্তিত থাকিলে মাইণ্ডটো আৰু কি হ'ব, কনফিউজনত থাকিব। চ' আপোনালোকে মোৰ ভিডিঅ'টো ভালকে চাব, অলপ বুজাৰ চেষ্টা কৰিব যে কেনেকে অভাৰলেপিং হৈ আছে নে নাই। যদি অভাৰলেপিং হৈছে DEE কি পদক্ষেপ লৈছে বা সিহঁতে কি নিজে কৈছে যে আমি কি কৰিম। চ' মই এই ভিডিঅ'ত আলোচনা কৰিছো, আপোনালোকে ভিডিঅ'টো অলপ ভালকে চাব। আৰু ছেকেণ্ড পইণ্টটো, ইলেকশ্যনৰ আগত 4,500 নিযুক্তি হ'ব নে নাই, চ' এইটোও মই আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিছো যে যিহেতু আৰু টাইম নাই, সেই ক্ষেত্ৰত মই ভাবিছো DEE উইথড্ৰল অপশ্যন দিব আজি বা কালিৰ ভিতৰত, কিবা উইথড্ৰ অপশ্যন দিব। এই উইথড্ৰ অপশ্যন দিলে যিবিলাক কেণ্ডিডেটে 2টা বা 3টা পোষ্ট পাইছে সিহঁতে এটা পোষ্ট ল'ব। সেই ক্ষেত্ৰত যি পোষ্টবিলাক খালী থাকিব এই ওপৰত ভিত্তি কৰি PML বনাব, আৰু যিবিলাক কেণ্ডিডেটৰ ভেৰিফিকেশ্যন হোৱা নাই এই কেণ্ডিডেট বিলাকৰ নামৰ ৰিমাৰ্কছ ওপৰত লিখা থাকিব, ৰিমাৰ্কছৰ তলত লিখা থাকিব PDB। ঠিক আছে, চ' আপোনালোকে চিন্তিত হ'ব নালাগে। মই ভাবি আছো যে যিহেতু এডুকেশ্যন মিনিষ্টাৰ ছাৰ বা CM ছাৰে কৈছে যে ফেব্ৰুৱাৰী মাহত হ'ব, সেই ক্ষেত্ৰত হ'ব লাগে। কিন্তু 20 আৰু 21ৰ ভিতৰত যদি নহয় তেতিয়া আপোনালোকে নিজৰ পদক্ষেপ লোৱাটোই
বেষ্ট হ'ব মই ভাবি আছো। তো আজিলৈকে ইমানেই। লাষ্টলৈকে আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল লাগে আপোনালোকে মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু যদি কিবা কনফিউজন থাকে বা মোৰ পৰা কিবা কিবা আপোনালোকে কনফিউজন যদি যিবিলাক থাকে আপোনালোকে যদি কিবা দূৰ কৰিব বিচাৰে তেতিয়া আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব, মই এইটো ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। চ' আজিৰ কাৰণে ইমানেই। থেংক ইউ।